আজিকালি আপোনালোকে দেখে যে বেটৰ যিখিনি ভেন্ডৰ্স আছে তেওঁলোকে সম্পূৰ্ণ ডিজিটালাইজড হৈ গৈছে আপোনালোকে দোকানত গৈ এপাত বেট নিকিনে বিভিন্ন ধৰণৰ বেট সেলিং কোম্পানীজ বিলাক এটা গ্ৰো কৰি উঠিছে কিছুমান বেটৰ কোম্পানীজ কাশ্মীৰৰ পৰা কিছুমান বেটৰ কোম্পানীজ মেৰুটৰ পৰা তাৰোপৰি মুম্বাই বিশাখাপট্টনম এনেকুৱা বিভিন্ন ধৰণৰ জাগাৰ পৰা আপোনালোকক বেট সেলিং কৰে বেট সেলিং কৰাৰ আগত তেওঁলোকে কি কৰে সেই কথাটো ক'ব খুজিছো একো প্ৰমোশনাল ভিডিও শুট কৰে যি পাত বেট তেওঁলোকে সেল কৰিব আপোনালোকক তাৰ এটি প্ৰমোশনাল ভিডিও শুট কৰে তাত সম্পূৰ্ণ বস্তুবিলাক ঠিকই থাকে তেওঁলোকে কি কৰে খুব সুন্দৰকৈ বেটৰ গ্ৰেইনছ খিনি মেইনটেইন কৰে নালটো যেনেকৈ তেওঁলোকে পেস্টিং কৰে তাত কোনো ধৰণৰ গ্যাপছ না ৰাখে খুব সুন্দৰকৈ আপোনাৰ চকুত খুব দেখি আপোনাৰ মন যাব যে ইয়েস মই জিপাত বেট বিচাৰি আছো এই পাতেই বেট কিন্তু একচুয়ালি তাতেই আপোনালোকে ট্ৰ্যাপড হৈ গৈছে গতিকে সেই ট্ৰ্যাপৰ পৰা আপোনালোকক বাহিৰ কৰিবলৈ এই ভিডিওটো প্ৰস্তুত কৰিছো যেতিয়া আপোনালোকে বেট এপাত অৰ্ডাৰ কৰিব মই টেনিছ ক্ৰিকেটৰ কথা কৈছো এই ভিডিওটোত টেনিছ ক্ৰিকেটৰ বাবে যেতিয়া আপোনালোকে বেট এপাত অৰ্ডাৰ কৰিব আজিকালি এটা নতুন ট্ৰেন্ড আহিছে স্কুপ বেটছ suppose এনেকুৱা এপাত বেট ওকে ইয়াত এনেকৈ ফুটা কৰি মেচিনেদি ফুটা কৰি পেলাই বেটৰ ওয়েটটো ধুনিয়াকৈ মেইনটেইন কৰি আজিকালি লাইট ওয়েটছ বেটৰ ট্ৰেন্ড জেনাৰেলি প্লেয়াৰ্স বিলাকে খুব স্পিডত বেট চলাবলৈ কি কৰে 1000 গ্ৰামৰ আন্ডাৰত যিখিনি বেট থাকে সেই বেটখিনি তেওঁলোকে খেলিবলৈ বিচাৰে আৰু সেই মতে তেওঁলোকে ভেন্ডৰ্স খিনি কয় যে মোক 1000 গ্ৰামৰ তলত আপোনালোকে বেট এপাত দিয়ক কিন্তু সেই বেটৰ সাপোজ আপুনি স্কুপ বেট এপাত লৈছে যদি আপোনাৰ এইম এইটোৱে যে মই 2 বছৰ নাইবা 2 বছৰ মান খেলিম এপাত বেট তাৰ পিছত ঠিক আছে মই আকৌ এপাত নতুন বেট কিনি লম যদি হেতু পাৰপাজৰ পৰা আপুনি চাব গৈছে তেনেহলে ঠিক আছে আপুনি হেপাত বেট কিনক কিন্তু কিনাৰ আগতো কেটামান কথা মন কৰিব লাগিব ভিডিওটোৰ আৰম্ভণি যেহেতু হৈছে গতিকে মই যিমান আগুৱাই যাব মই কৈ যাম কি কথা মন কৰিব লাগে নিজৰ সীমিত জ্ঞানৰ ফালৰ পৰা মই জেনাৰেলি প্ৰিফাৰ কৰো মই নিজৰ কথাটো কৈ আছো মই জেনাৰেলি স্কুপ বেটছ বিলাক ইমান প্ৰিফাৰ নকৰো কাৰণ আমি আগতেও আগৰ বেটখিনি স্পাইন বেটছ ফুলি আমি স্পাইন বেটে আমি আৰম্ভ কৰিছিলো তেতিয়া আমি খেলিছিলো স্পাইন বেটছ পুৰে আৰম্ভ কৰো স্পাইন বেটছৰ যিটো পাঞ্চ তাৰ মই এতিয়াও কি কব ফ্যান মই স্পাইন বেট পাত মই স্কুপ বেটছতকে বেছি মই শক্তিশালী যেন পাওঁ গতিকে সেই ফালৰ পৰা চাব গলে মই ৰিসেন্টলি এবাৰ বেট লৈছো এপাত চাওক আপোনালোকে ব্ল্যাক মাম্বা ফ্ৰম KWE স্পৰ্টছ এই বেট পাত ললো কিন্তু বেট পাত লওঁতে মোৰ কিছুমান মোৰ নলেজ নাছিল তেতিয়া গতিকে কিছু ক্ষেত্ৰত যেন ময়ো 20% মই ঠক খোৱা নিচিনা মোক লাগিছে কিন্তু যে নহওক মই সময়ৰ সাপেক্ষে এই বিষয়টোত মই ষ্টাডি কৰিব ধৰিলো আৰু সেই সাপেক্ষে মই যিমান দূৰ নিজৰ ষ্টাডিৰ জৰিয়তে যিখিনি পাৰো মই এই বেট পাতক শক্তিশালী কৰিলো গতিকে কেনেকৈনো মোৰ সেইখিনি জ্ঞান আহিল সেই কথাখিনি মই এই ভিডিওটোত আপোনালোকক জনাম 100 জনৰ ভিতৰত হয়তো 5 জনৰ উপকৃত হ'ব এই ভিডিওটো চাই মোৰ সম্পূৰ্ণ বিশ্বাস গতিকে এতিয়া আৰম্ভ কৰিছো আপোনালোকে কেনেকুৱা পাত বেট অৰ্ডাৰ কৰিব টেনিছ ক্ৰিকেট খেলিবলৈ প্ৰথম কথাটোৱে হৈছে গ্ৰেইনছ আমি সাধাৰণতে যিখিনি কমন পিপল আমি ক্ৰিকেট খেলো আমি বস খালি আমাৰ এটাই এইম যে বেট এপাত হ'ব লাগে ফিল্ডত যাব লাগে বস ঘূৰাব লাগে মাৰিব লাগে বস সেইখিনিলৈকে আমি জানো কি কাঠৰ বেট কাঠপাত ভালেই নে বেয়া কাঠপাত টিকিব নে নিটিব সেইবিলাক আমাৰ জাজ কৰা কোনো টাইম নাথাকে গতিকে সময় আপোনালোকক বচাই আছো যিহেতু আমি কাঠটো চিনি নাপাওঁ সেলাৰ্স অৰ্থাৎ ভেন্ডৰ্স খিনিয়ে কয় যে এপাত আপোনালোকক আমি সম্পূৰ্ণ কাশ্মীৰী উইলো বেট দি আছো জেনাৰেলি টেনিছ ক্ৰিকেট খেলিবলৈ বহু ভেন্ডৰ্সে কি কৰে পপুলাৰ উইলো আপোনালোকলৈ পঠাই দিয়া যি সকলে এই ক্ৰিকেট বেটৰ বিষয়ে অৱগত নহয় গতিকে এই ক্ষেত্ৰত
আপোনালোকে মন কৰিব কাশ্মীৰী উইলৰ দুই প্ৰকাৰৰ থাকে কিছুমান কাশ্মীৰী উইলৰ গ্ৰেইনছ থাকে ষ্ট্ৰেইট গ্ৰেইনছ যিখিনি বেটৰ ষ্ট্ৰেইট গ্ৰেইনছ থাকে সিহঁতৰ পাঞ্চিং এৰিয়াটো খুব মজবুত হয় খুব বেছি মজবুত হয় আৰু কিছুমান কাশ্মীৰী উইলৰ থাকে গ্ৰেইনছ নাথাকে আৰু সেই কাশ্মীৰী উইলৰ লগত পপুলাৰ উইলটো প্ৰায় সেম হয় হিমান সেম নহয় পপুলাৰ উইলটো তাতকে ডাউনগ্ৰেডে হয় কিন্তু তাতকে সেই গ্ৰেইনছ নথকা বেটপাত কাশ্মীৰী উইলৰ বেটপাত পপুলাৰ উইলতকে ভালেখিনিয়ে ষ্ট্ৰং হয় কিন্তু যিখিনি কাশ্মীৰী উইলৰ বেটৰ গ্ৰেইনছ থাকে সেই বেটখিনি বেছি ষ্ট্ৰং হয় গতিকে যেহেতু আমাৰ কাঠৰ বিষয়ে বেছি জ্ঞান নাই গতিকে আপুনি ভেন্ডৰছক যেতিয়া আপুনি কৰিব যে মোক বেট এপাত লাগিছিল তেওঁলোকে আপোনাক সুধিব আপোনাৰ ৰিকুৱাৰমেণ্টছ কি ফাৰ্ষ্ট পইণ্টটোৱে ক'ব যে মোক ষ্ট্ৰেইট গ্ৰেইনছ থকা বেট হ'ব লাগিব যদি ষ্ট্ৰেইট গ্ৰেইনছ থকা বেট ষ্ট্ৰেইট গ্ৰেইনছ মানে হৈছে এনেকুৱা সিধা সিধা এনেকুৱা লাইন এনেকুৱা সিধা সিধা এনেকুৱা লাইন থাকে ওকে গতিকে ষ্ট্ৰেইট গ্ৰেইনছ থকা মোক বেট লাগিব জেনেৰেলি ইংলিছ উইলৰ তুলনাত কাশ্মীৰী উইলৰ যিটো উডছ থাকে তাত গ্ৰেইনছবিলাক বেছি থাকে গতিকে আপোনালোকে ক'ব যে মোক মিনিমাম 9 to 10 গ্ৰেইনছ থকা বেট লাগিবই গতিকে আপুনি যেহেতু সেইটো ইনভেষ্ট কৰিছে গতিকে সেই কথাটো প্ৰথম মন কৰিব সেকেন্ড পইণ্ট আপোনালোকে নালটো বিশেষকৈ বেটৰ এইখিনি হৈ গ'ল সো পাৰিলে আপোনালোকে স্পাইন বেট লোৱা ভাল আৰু আজিকালি যেহেতু যদি আপোনাৰ উচ্চতা যদি 5.7 তকৈ ওপৰ বা 5.5 আন্ডাৰ 5.5 to 6 এইখিনি যদি আপোনালোকৰ হাইটটো আছে তেনেহলে আপোনালোকে পাৰিলে 35 ইঞ্চৰ বেট লৈ খেলিব খুব সুন্দৰকৈ আপুনি তলৰ বলখিনিও ক্যাচ কৰিব পাৰিব খুব সুন্দৰকৈ বেটত মিডৰ আৰু গুড লেংথৰ বলখিনিও আপোনালোকে আৰামত আৰু শৰ্ট বলখিনিও আৰামত আপোনালোকে খেলিব পাৰিব বেট বাটে আৰু গুড লেংথৰ বলখিনি খেলিবলৈ 35 ইঞ্চৰ বেটেদি বহুত সুবিধা হয় জেনেৰেলি গুড লেংথটোৱে হৈছে বলাৰ এজনৰ ষ্ট্ৰং এৰিয়া গতিকে সেইটোত যদি আপুনি টাৰ্গেট কৰিব বিচাৰিছে তেনেহলে 35 ইঞ্চৰ বেট আপোনালোকে ল'ব যদি আপোনাৰ হাইট অৰ্থাৎ উচ্চতা 5.5 ৰ পৰা আপাৰ মানে ওপৰত যায় সো সেকেন্ড পইণ্টটো মই ক'ব গৈ আছো আপোনাৰ বেটৰ নালটো জেনেৰেলি বেটৰ নালটো বেছি শকত নলব আৰু বেটৰ নালটো ফুললি কেন হেন্ডেল ল'ব কেন হেন্ডেল ল'ব পাৰিলে 3 পিস সিঙ্গাপুৰী কেন হেন্ডেল ল'ব 3 পিস কিয় ল'ব দিছো তাৰ ফ্লেক্সিবিলিটিটো খুব থাকে জেনেৰেলি সিঙ্গল পিসৰ যিখন কেন হেন্ডেল আজিকালি টেনিছ ক্ৰিকেট বেটৰ সিঙ্গল পিসৰ কেন হেন্ডেল আহি গৈছে বেয়া নহয় হেন্ডেলটো ভাল তাত মানে কি হয় বস্তুটো বেট পাটৰ নালটো বেন্ড হোৱাৰ চান্সটো কম থাকে যেটো খুব জোৰেৰে ঘুৰুৱা যায় 3 পিস মই জেনেৰেলি 3 পিস কেন হেন্ডেলটো প্ৰিফাৰ কৰো কাৰণ তাত মই ব্যালেন্সটো মই বেছি সুন্দৰ পাওঁ সকলোৰে টেষ্টটো বেলেগ মই মোৰ টেষ্টৰ কথা কৈ আছো আৰু মই জেনেৰেলি অকনমান থিন হেন্ডেল হলে ভাল যাতে হাতৰ গ্ৰিপটো যেটো আমি এনেকে ধৰা যায় এটো খুব সুন্দৰকৈ যাতে বেট পাটত যাতে খাপ খাই যায় যাতে আমাৰ এটা ফিল হয় এটা yes এটোৱে মোৰ সুইট স্পট মই পাৰিম yes মই ফিল্ডত গলে কিবা এটা কৰিব পাৰিম বেট পাট লৈ সেই ফিল্ডটোৰ কাৰণে জেনেৰেলি মই অলপমান থিন হেন্ডেল প্ৰিফাৰ কৰো এতিয়া মোক এই বেট পাট যেতিয়া পঠাইছিল স্ক্ৰিনত মই যদি আছে ফটো দি দিম এইবিলাক কোনো ধৰণৰ এইবিলাক হৈছে ট্ৰেডিং এইখিনিও ট্ৰেডিং চাওক ওচৰত আনি মই দেখুৱাইছো এয়া এটা দুটা তিনটা ট্ৰেডিং এফালে 4টা 5টা আৰু 6টা ট্ৰেডিং মই কৰি লৈছো কিয় কৰিলো মই ট্ৰেডিংটো এটা মোৰ বেট পাট আপোনালোকে চাওক ফাৰ্ষ্টতে আপোনালোকে ষ্ট্ৰেইট লাইনছ দেখিছে নো ষ্ট্ৰেইট লাইনছ that means এটো নহয় যে এই বেট পাট পপুলাৰ উইল এই বেট পাট কাশ্মীৰী উইল হয় কিন্তু জি কিপাত কাশ্মীৰী উইল মই আপোনালোকক আগতে কৈ গৈছো যে ষ্ট্ৰেইট যিখিনি লাইনছ থাকে ষ্ট্ৰেইট লাইনছ থকা বেটখিনি বেছি মজবুত হয় মই ফিল্ডত লৈ গলো বেট পাট মই চালো 130 প্লাস বল মই খেলি চালো ঠিকে আছে পাঁচটো ঠিকে আছে মই কবলৈ যোৱা নাই না বেয়া হয় বুলি কিন্তু ময়ো বিচাৰো যে এপাত বেট লোৱাৰ পিছত বেটৰ যিটোত আমিও নিজৰ ফোৰ্স দিও 75 প্লাস মিটাৰ এটা 6 যাওক 80 মিটাৰ যাওক কিন্তু বেট পাটত প্ৰথম 20 দিন মান খেলি মই
গম পাইছিলোঁ যে বেটপাতত 6 লাগে নলগা নহয় কিন্তু ইমানখিনি দূৰলৈকে ট্ৰেভেল নকৰে গতিকে মই কি কৰিলোঁ এইখিনি ট্ৰিটমেণ্ট চাওক বেটপাতৰ যিটো উডটো ফুল্লি নক থোৱা নাছিল মই নক কৰিলোঁ বেটপাত কেইদিনমান ৰেষ্ট দিলোঁ মই নক কৰিলোঁ সেইকেইদিন মই খেলা নাই গতিকে নক কৰি লৈছোঁ নক কৰাৰ পিছত মই বেটপাত থ্ৰেডিং কৰিলোঁ 1 2 3 এই থ্ৰেডিংটোৱে কি কৰিছে এই থ্ৰেডিংটোৱে বেটপাত তলৰ যিখিনি অংশ জেনেৰেলি বেটপাত ফাটে ক'ৰ পৰা তলৰ অংশৰ পৰা ফাটে এই তলৰ অংশখিনি প্ৰটেক্ট কৰিলে প্ৰটেক্ট কৰাৰ পিছত যেতিয়া ইয়াত আকৌ এটা থ্ৰেডিং মাৰিলোঁ আৰু বেছি মজবুত কৰি পেলালে তাৰ ওপৰত এইকেইটা 1 2 and 3 জেনেৰেলি আমাৰ হিটিংছ এৰিয়া এইকেইটা গতিকে এইখিনি জেগা মই বেছি মজবুত কৰি পেলাইছোঁ এতিয়া মই ৰিজাল্ট ভাল পাইছোঁ ৰিসেন্টলি খেলাৰ লগে লগে বেটপাতত ভালকে বল হিটিংছ হৈছে আৰু মই ৰিজাল্টটো পাইছোঁ জেনেৰেলি যিখিনি স্কুপ ষ্ট্ৰেট লাইনছ অৰ্থাৎ গ্ৰেইনছ নথকা বেটেদি যদি আপোনাৰ বেটত যদি 65 মিটাৰ্ছৰ এটা 6 লাগে সেম পাঞ্চত সেম জোৰত আপোনাৰ গ্ৰেইনছ থকা এপাত কাশ্মীৰ উইডৰ বেটত 70 to 73 মিটাৰ্ছ বল ডিষ্টেন্স কভাৰ কৰিব গতিকে সেইটোৱে মেটাৰ কৰে আপোনালোকে সদায় ষ্ট্ৰেট গ্ৰেইন থকা বেট প্ৰিফাৰ কৰিব এটা নালৰ কথাটোলৈ আহো নালৰ এইখিনি মই ট্ৰিট কৰিছোঁ কিছুমান নিজৰ মানে খটাইছোঁ ওপৰত উলমাই ৰখা বস্তুটো এইটো চাওকচোন ইয়াত টিউব লগাই দিয়া গৈছে টিউব পেষ্টিং কৰিছোঁ ইয়েছ আপুনি পেষ্টিঙত কি ব্যৱহাৰ কৰিব পেষ্টিঙত সদায় এৰোলাইট বুলি এটা আঠা আহে সেই আঠাটো আপোনালোকে ব্যৱহাৰ কৰিব এইটো জেনেৰেলি কিয় পেষ্ট কৰা গৈছে জেনেৰেলি বেটপাত যিহেতু অকলে খেলা নাযায় বিভিন্ন ধৰণৰ ফ্ৰেণ্ডছ থাকে ফ্ৰেণ্ড চাৰ্কুলে খেলে গতিকে তেওঁলোকে যিসকলে নিজৰ বেটপাত কিনে তেওঁলোকে মূলটো বুজি পায় যিসকলে নিজৰ পইচা ইনভেষ্ট নহয় আনৰ পিঠাৰে বিহু পতাৰ যিসকল মানুহ যিসকল প্লেয়াৰ তেওঁলোকে ইমান ফিল নাথাকে গতিকে যাৰ বেট যেনেকৈ মুঠতে ষ্টাম্প পালে ঠাক মাৰিব লাগে আৰু জেনেৰেলি যি হয় আৰু বেট আমি খেলি গৈছোঁ তাৰ বেট ভাঙে কৰে বাদ দিয়া গুলি মাৰ গতিকে সেই তেনে মানুহৰ পৰা মানে নিজৰ বেটপাতক অলপ প্ৰটেক্ট কৰি ৰাখিবলৈ এই কামটো আপোনালোকে কৰিব পাৰে ইয়াত আপোনালোকে টিউব পেষ্ট কৰি দিব পাৰে গতিকে ষ্টাম্পত যদি আপোনালোকৰ এনেকৈ মাৰে গতিকে এইখিনি প্ৰটেক্ট কৰিব নালটো প্ৰটেক্ট হ'ব নালটো প্ৰটেক্ট হোৱা মানে আপোনাৰ বেটপাত প্ৰটেক্ট হ'ব চ' এইটো কাম কৰিব নেক্সট মই কি কাম কৰিলোঁ বেটপাতক মজবুত কৰিবলৈ বেটপাতৰ নালটো মজবুত কৰিবলৈ এইখিনি চাওক দেখুৱাই আছোঁ এইখিনি হোৱাইট সূতা তেওঁলোকে দিয়ে এইটো বস্তুটো থ্ৰেডিং কৰি দিয়ে নালটো প্ৰটেক্ট কৰিবলৈ তাৰ ওপৰত মই ব্লেক টেপ মাৰিছোঁ ব্লেক টেপ মাৰি পেলাই ইয়াৰ ওপৰত এৰোলাইট আঠাটো পেষ্টিং কৰিছোঁ কৰি তাৰ তলত এইটো যিটো সূতাটো দেখিছে হোৱাইট যিটো সূতাটো আপোনালোকে দেখিছে স্ক্ৰীনত এই সূতাটো মই কিনি আনিছোঁ ডেইলি বজাৰত যিসকলে নেকি মাছ মাৰে মাছ মৰা জাল তাল এইবিলাক বিকা যিবিলাক দোকান আছে তাত আপুনি এই সূতাটো পাব বেছি দাম নলয় আপুনি 50 টকা মানৰ কিনি আনিলে হৈ যাব আপোনাৰ সুন্দৰকৈ এখন বেট থ্ৰেডিং হৈ যাব 50-60 টকা মানত হৈ যাব গতিকে এইটো মই ইয়াত পেষ্ট কৰিলোঁ এইটো কৰিবলৈহে আচল কষ্ট এইটো যদি আপুনি কৰিব নাজানে তেনেহলে আপুনি বেটপাত ধ্বংস কৰি পেলাব গতিকে সেইটো কাম যদি আপুনি নাজানে প্ৰথমতে শিকি লৈ নিজে কৰক নহলে কোনোবা ভাল প্ৰফেচনেলিষ্টক দিয়ক কিন্তু কৰি লোৱাটো ভাল এই এনেকুৱা ভিডিও ইউটিউবত আপোনালোকে নাপায় এনেকৈ যে নালটো যে এনেকৈ ট্ৰিটমেণ্ট কৰি ল'ব লাগে ইউটিউবত মই ফাৰ্ষ্ট দি আছোঁ এই বস্তুটো চাওকচোন এনেকৈ মই পেষ্ট কৰিছোঁ এইটো চাই লওক নালটো মই এনেকৈ প্ৰটেক্ট কৰিছোঁ এতিয়া কথাটো হ'ল ফাৰ্ষ্ট থ্ৰেডিংটো মোৰ কোনো ধৰণৰ প্ৰফেচনেলিষ্টক দিয়া মন নাছিল গতিকে ফাৰ্ষ্ট থ্ৰেডিং কৰা মই শিকিছিলোঁ বেটত গতিকে ফাৰ্ষ্ট থ্ৰেডিং এইটো আছিল গতিকে এই কামটো মোৰ ভাল নাপালোঁ মই কৰি পেলাই মই ভাল নাপালোঁ তথাপি মজবুত কৰিলোঁ যেহেতু কাম এটাত যেহেতু লাগু তাক অঞ্জাম নিদিয়ালৈকে মই কামটোৰ পৰা আঁতৰি নাযাওঁ গতিকে এইটো মই নিজৰ সীমিত জ্ঞানৰ পৰা কৰিলোঁ মই আঠা দি পেলাই মই বান্ধাটো খুবখিনি ভালেখিনি ষ্ট্ৰং কৰিছিলোঁ এয়া চাওক মই জোৰ দি আছোঁ একো যোৱা নাই
দেখিছেনে কিমান ষ্ট্ৰং হৈ আছে এৰিয়াটো চাওক আপোনালোকে গতিকে এইটো নালটো প্ৰটেক্ট কৰিলে অলৰেডি কৰিলে কিন্তু তাৰ পাছত মই শিকিলোঁ থ্ৰেডিংটো কেনেকৈ কৰে ট্ৰায়েল এণ্ড এৰৰ 3 ঘণ্টা 4 ঘণ্টা যুঁজি তলত এইকেইটা চাওক এইকেইটা মই পৰৱৰ্তী সময়ত মই এইকেইটা থ্ৰেডিং এই বেটপাতত লগাইছোঁ চাওক হৈছেনে প্ৰফেশ্যনেলিষ্টৰ নিচিনা জনাব তলত যদি হৈছে গতিকে মই যিটো কাম কৰিম বুলি ভাবিছিলোঁ মই সেইটো কৰিব পাৰিলোঁ গতিকে এইটো যিহেতু কৰিলোঁ গতিকে মন মেলি যাওঁ মই বাকী 3টা থ্ৰেডিঙো কৰি পেলাম তাৰপিছত মই এই থ্ৰেডিংটো কৰিলোঁ এইটো থ্ৰেডিং কৰিলোঁ আকৌ এবাৰ কৈছোঁ এই যিটো সূতা এইটো মই ব্লেক সূতা ব্যৱহাৰ কৰিছোঁ এইটো ব্লেক সূতাটো এই হোৱাইটতকৈ অলপমান পাতল জেনেৰেলি এইটো কিয় কৰিলোঁ জেনেৰেলি আপুনি টেনিছ বেট এপাত যেতিয়া আপুনি কিনি আনে টেনিছ বেট এপাত কিনি অনাৰ পিছত তাৰ ৱেইটটো জেনেৰেলি ভেণ্ডৰছৰ পৰা যেতিয়া কিনি আনে ৱেইটটো সাধাৰণতে তুলনামূলকভাৱে বাঢ়ি থাকে যি কেইপাত বেট কাশ্মীৰৰ পৰা আহে মই সেই কথাটো কৈছোঁ মই মেৰুটৰ কথাটো ক'ব আৰু মই মেৰুটৰ পৰা নিকিনো জেনেৰেলি মই কাশ্মীৰৰ পৰা বেট কিনা মই প্ৰিফাৰ কৰোঁ কাৰণ সেইটো হৈছে কাশ্মীৰ উইলৰ হাব গতিকে তাৰ পৰা কিনিলে আপোনালোকৰ যিটো বেটৰ উডছ থাকে তাত ডুপ্লিকেচি কৰা কোনো ধৰণৰ মানে হেৰি নাথাকে অপশ্যন নাথাকে তথাপিও কিছুমানে কৰে কিন্তু ট্ৰাষ্টেড কিছুমান কোম্পানীজ সেইখিনি আপুনি বিচাৰিব পাৰিব লাগিব মই এই ভিডিঅ'টোত কোনো কোম্পানীক মই প্ৰমোশ্যনো কৰিব যোৱা নাই গতিকে সেইখিনি আপোনালোকে চাই ল'ব এতিয়া আহিছিলোঁ থ্ৰেডিংছত এইখিনি থ্ৰেডিংছ কৰা হৈ গ'ল গতিকে বেটপাত ষ্ট্ৰং হ'ল সিমানখিনিয়ে কথা বাকী এতিয়া খেলি আছোঁ ভালেই ৰিজাল্ট পাইছোঁ গতিকে বেট এপাত কিনাৰ আগত আপোনালোকে গ্ৰেইনছটো চাব যিহেতু আমি উডছটো আমি চিনি নাপাওঁ কোনটো উডছ কিমান শক্তিশালী জেনেৰেলি বেট এপাত যিখিনি প্ৰফেশ্যনেলিষ্টে বনায় ছাপ'জ বিৰাট কোহলি MS ধোনী দেন শচীন তেণ্ডুলকাৰ তেওঁলোকৰ যিখিনি প্ৰফেশ্যনেলিষ্টৰ বেট বনে শচীন তেণ্ডুলকাৰে কাশ্মীৰী উইলৰ বেট লৈ খেলিছিল তেওঁ জেনেৰেলি অলপ ওজন বেট লৈ খেলিছিল গতিকে তেওঁৰ যেতিয়া বেট পাত বনে তেতিয়া কি হয় কাশ্মীৰী উইলো গছৰ যিটো বটম তলৰ অংশ সেই তলৰ অংশৰ যিটো মজবুত উড সেই উডটোৰে জেনেৰেলি বেট কেপাত বনে গতিকে সেই বেটৰ দাম বেছি হয় জেনেৰেলি আমাৰ যিখিনি বেট থাকে টেনিছ ক্ৰিকেটৰ কাৰণে ইমানখিনি মজবুত কাঠো নলয় কিন্তু তাৰ ভিতৰত আপোনাৰ যদি এক্সপিৰিয়েঞ্চ ভাল আপুনি যদি গম পায় যে মোক এইটো কাঠ এনেকুৱা গতিকে এইটো কাঠ সেই তেনেকৈ যদি আপুনি ভেণ্ডৰছক ভালকৈ ক'ব পাৰে যে মোক বটম অৰ্থাৎ মই যিপাত বেট ল'ম সেইপাত যাতে আপোনালোকে কাশ্মীৰী উইলো ট্ৰিৰ যিটো বটম তলৰ যিটো পাৰ্ট আছে সেই পাৰ্টটোৰ পৰা মোক দিব আৰু সেই জেনেৰেলি তলৰ যিখিনি পাৰ্ট থাকে তাত গ্ৰেইনছৰ পৰিমাণটো বেছি হয় সেইকাৰণে মই ভিডিঅ' আৰম্ভণিতে কৈছোঁ যে 9-10 গ্ৰেইনছ মিনিমাম 9-10 গ্ৰেইনছ হ'ব লাগিব বেটপাত গতিকে তাতেই তেওঁলোক ফচি যাব গতিকে আপোনালোকক দিবলৈ বাধ্য হ'ব দৰকাৰ পৰিলে আপুনি 100-200 টকা আপুনি বেছিকৈ দি দিয়ক সেই 100-200 টকা আপোনাৰ অথলে নাযায় আৰু এটা কথা বেটপাত যেতিয়া ল'ব পাৰিলে উইদাউট ষ্টিকাৰিঙত ল'ব চেষ্টা কৰিব উইদাউট ষ্টিকাৰিং তেতিয়া আপুনি গম পাব নালটো কেনেকৈ তেওঁলোকে পেষ্টিং কৰিছে তাত ক'ৰবাত গেপছ মেইনটেইন কৰিছে নেকি জেনেৰেলি আপুনি বেটপাত যেতিয়া উইদাউট ষ্টিকাৰিঙত লয় সকলোখিনি কাৰুকাৰ্যত ধৰা পৰি যায় কিছুমানে কি কৰে নালটো ভালকৈ পেষ্ট নকৰে তাৰ ওপৰত ষ্টিকাৰ লগাই দিয়ে ফলত আপুনি গম নাপায় কেইদিনমান খেলাৰ পিছত নালটো তাতে ভাঙি যায় বা ফাটি যায় ফলত গ'ল চুনা লাগি গ'ল আপোনাৰ গতিকে ভেণ্ডৰছৰ লগত কেতিয়াও আপুনি জেনেৰেলি এইটো কাম কেতিয়া হয় জানেনে আপুনি যেতিয়া ভেণ্ডৰছৰ লগত কি কৰে বাৰ্গেনিং কৰে ছাপ'জ তেওঁলোকে এটা ছেট কৰি দিছে যে এপাত বেটৰ মূল্য ইমান টকা আপোনালোকে যদি বাৰ্গেনিং কৰি থাকে নাই আপুনি এইটো লৈ লওক বেটটো দিব আৰু ঠিক আছে আপোনাক দি দিব কিন্তু সেইটোৱে কেছটো মোৰ কথাটো তাতেই তেওঁলোকে চুনাটো আপোনাক লগাই দিয়ে গতিকে আপুনি ক'ব যে আপুনি ভাল বেট দিয়ক মোৰ যদি ভাল লাগে তেনেহ'লে আপোনাক মই 100-200 টকা আফটাৰ বেট ৰিচিভৰ পিছত যদি ভাল হয় আপোনাক 100-200 টকা মই মানে মৰমত দিম গতিকে তেনেকৈ যদি কয় তেনেহ'লে আপোনালৈ ভাল বেট অহাটো চিয়'ৰ গতিকে সেই 100-200 টকা আপোনাৰ অথলে নাযায় গতিকে বেট এপাত কিনোতে এই কথাখিনি আপোনালোকে মন কৰিব সিমানখিনি আৰু কি জানো যিখিনি জানো কৈ দিলোঁ আৰু যদি পিছত যদি কিবা আহে তেনেহ'লে কৈ যাম চ' ইমানতে আৰু সমাপ্ত বাই